এনেকুৱা ধৰণৰ নিম্ন মানদণ্ডৰ তুলি য'ত আমাৰ কুকুৰেও নোহোৱে পশুৱেও নোহোৱে এনেকুৱা ধৰণৰ তুলি দি ৰাইজক কিয় অপহাস কৰিছে, ৰাইজক কিয় ইটিকিং কৰিছে? শিৱসাগৰীয়া ৰাইজ হওক, এই বান বিধ্বস্ত ৰাইজ হওক, এই মহাপ্ৰলয়ৰ সময়ত যাক আপুনি গোটেই অসমবাসী উবুৰি পৰিছে সহায় সহযোগ কৰিবলৈ, এনেকুৱা ক্ষেত্ৰত আকৌ চৰকাৰে এনেকুৱা ধৰণৰ নিম্ন মানদণ্ডৰ বস্তু প্ৰেৰণ কৰি আমাক উপহাস কৰিছে, শিৱসাগৰীয়াক ইটিকিং কৰিছে, ইনচাল্ট কৰিছে। DC মহোদয় ইয়াৰ ওপৰত সঠিক তদন্ত কৰক আৰু যি এনেকুৱা নিম্ন মানদণ্ডৰ তুলি বা মেট্ৰেছ যোগান ধৰিছে তেখেতলোকৰ ওপৰত যথোপযুক্ত শাস্তিৰ ব্যৱস্থা কৰক। এইখন এখন তুলি বা ইংৰাজীত কয় মেট্ৰেছ। এই মেট্ৰেছখনৰ ভিডিঅ' কেলৈ বনাইছোঁ? এই মেট্ৰেছখন আহিছে আমাৰ হাতীগুলি পঞ্চায়তত ডিষ্ট্ৰিবিউট কৰা হয়, DC অফিচৰ ফালৰ পৰা আহিছে। এই মেট্ৰেছখনৰ অৱস্থা চাওক, এই তুলিখনৰ অৱস্থা চাওক। তুলিখনৰ এনেকুৱা ধৰণৰ মানদণ্ডৰ তুলি দিছে DC অফিচৰ ফালৰ পৰা। এনেকৈ যদি দাঙি দিওঁ, এনেকৈ যদি অকণমান হিলাই দিওঁ, গোটেই কপৰা গৈ ইয়াত থুপ খাইছে, ইয়াৰ মাজত একো নাই, দেখিছে? এনেকুৱা ধৰণৰ নিম্ন মানদণ্ডৰ তুলি ৰাইজক বিতৰণ কৰিবলৈ DC অফিচৰ ফালৰ পৰা পঠিয়াইছে। মই এই ভিডিঅ'ৰ জৰিয়তে DC মহোদয়ক আহ্বান জনাব বিচাৰিছোঁ, আপুনি এই বিষয়ে জ্ঞাত হয় নে নহয়, আৰু যদি নহয় আপোনাক মই আপোনাৰ নজৰত এই বস্তুটো পেলাব বিচাৰিছোঁ। এনেকুৱা ধৰণৰ নিম্ন মানদণ্ডৰ তুলি কোন ঠিকাদাৰে ইয়াত প্ৰদান কৰিছে, কোন ঠিকাদাৰ আণ্ডাৰত এইবোৰ আহিছে? হাতীগুলি পঞ্চায়তৰ এটা ৱাৰ্ডত মাত্ৰ 50 ঘৰকৈ মানুহক তুলি দিবলৈ দিছে, য'ত 150 ঘৰ মানুহ ডুবিছে 50 ঘৰ মানুহক তুলি দিবলৈ দিছে। সেইটো কেনেকুৱা কথা? কেনেকুৱা কোৱালিটি কেনেকুৱা? হয় দে দাঙি দিলে থুপ খাই গৈছে নি তললৈ? দাঙি দিয়ক মাজত চিলনি নাই।